কলিমা হকীকত কলিমা শৰীয়ত কলিমা তামা মৰিমাম কলিমা হকীকত কলিমা শৰীয়ত এই জিগিৰ ফাঁকি ৰাজান পীৰ চাহেবে লিখিছে যে প্ৰকাশ্য আৰু গুপ্ত এই দুইটা লাইনৰ ইমাম হ'ল কলিমা। আৰু ৰাজান পীৰ চাহেবে কৈছে যে আল্লাই যি মানুহৰ তন সৃষ্টি কৰিলে ইয়াৰো ইমাম হ'ল কলিমাই। ৰাজান পীৰ চাহেবে কৈছে নাচুত মলকুত জৰপুত আৰু লাহুত নামৰ 4খন দৰিয়া অৰ্থাৎ নদী আছে। এই আল্লাই বনোৱা মাটিৰ দেহটো যদি সদব্যৱহাৰ কৰিব পাৰি তেনেহ'লে এই 4 নদীৰ গৈ যি নদীত পৰিছে সেই নদীৰ বুৰ দিব পাৰিব। যিখন নদী আল্লাৰ নিকটৱৰ্তী অৰ্থাৎ সেই নদীখনত বুৰ দি গ'লেই আল্লাৰ ওচৰ পাবগৈ পাৰি। শেষত এটা সতৰ্কবাণী কৈছে যে মনটোক বতাহত ঘূৰি ফুৰিবলৈ নিদিবা, কাৰণ ই কেতিয়াবা বালিৰ চৰত তোমাৰ নাও বুৰাব পাৰে। কলিমা হকীকত কলিমা শৰীয়ত কলিমা তামা মৰিমাম কলিমা হকীকত কলিমা শৰীয়ত কলিমা তামা মৰিমাম এই জপৰ ভিতৰত কলিমাক বেহালে ইও হ'ল চিৰৰ কলম কলিমা হকীকত কলিমা শৰীয়ত কলিমা তামা মৰিমাম কলিমা হকীকত কলিমা শৰীয়ত কলিমা তনৰে ইমাম কলিমা হকীকত কলিমা শৰীয়ত কলিমা তামা মৰিমাম কলিমা হকীকত কলিমা শৰীয়ত কলিমা তৰিবৰ উপায় কলিমা হকীকত কলিমা শৰীয়ত কলিমা তামা মৰিমাম যি ঠাইতে বান্দাই কৰিছে সিজদা এই ঠাইতে আছে খুদাই হেই কলিমা হকীকত কলিমা শৰীয়ত কলিমা তামা মৰিমাম নাচোতে মলকুতে জব্ৰুতে লাহুতে 4খন দৰিয়াৰ মূৰ কলিমা হকীকত কলিমা শৰীয়ত কলিমা তামা মৰিমাম ভালকৈ ধৰিবা মাটিৰে কলে বুট দিবগৈ অমূল্যত বুৰ কলিমা হকীকত কলিমা শৰীয়ত কলিমা তামা মৰিমাম অময়া থানলৈ মোৰে সুবহানাল্লাহ অময়া থানলৈ যায় হেই কলিমা হকীকত কলিমা শৰীয়ত কলিমা তামা মৰিমাম মনে পৱনক এৰিও নিদিবা চৰতে বুঢ়া বানাও কলিমা হকীকত কলিমা শৰীয়ত কলিমা তামা তুমি মৰিমাম যে চাহেব নাখনি বুঢ়ালা মমিন হৈ কৰিব কি কলিমা হকীকত কলিমা শৰীয়ত কলিমা তামা মৰিমাম নদীৰে মাজতে নাওখনি বুঢ়ালা বাৰত দুই ভৰি দি হেই কলিমা হকীকত কলিমা শৰীয়ত কলিমা তামা মৰিমাম এই কলিমা হকীকত কলিমা শৰীয়ত কলিমা তামা মৰিমাম কলিমা হকীকত কলিমা শৰীয়ত কলিমা তামা মৰিমাম